Question number 3. এখন ঘূৰণীয়া আকৃতিৰ ধনুকাৰৰ লক্ষ্য কেন্দ্ৰৰ পৰা বাহিৰলৈ 5টা নম্বৰ পৰা অংশ ক্ৰমে সোণালী, ৰঙা, নীলা আৰু ক'লা লগতে বগা ৰঙেৰে চিহ্নিত কৰি চিত্ৰত আঁকি দেখুৱাৰ ধৰণে কি কৰিছে আঁকি দেখুৱাইছে। এতিয়া সোণালী ৰঙেৰে নিৰ্দেশ কৰা অঞ্চলটোৰ ব্যাস যদি 21 সেন্টিমিটাৰ আৰু বাকি ৰং দিয়া অঞ্চলৰ ব্যাস অঞ্চলবোৰৰ প্ৰত্যেকৰে প্ৰস্থ যদি 10.5 সেন্টিমিটাৰ হয় ৰং দিয়া অঞ্চলৰ প্ৰত্যেকৰে কালি নিৰ্ণয় কৰা। গতিকে আমাৰ এই বস্তুটো আমি নিৰ্ণয় কৰিব লাগে, প্ৰতিটো অংশৰ কালিটো নিৰ্ণয় কৰিব লাগে। ইয়াত দি থৈছে কি সোণালী, ৰঙা, নীলা, ক'লা হলনেবৰ আৰু বগা। গতিকে আমি আটাইকেইটা বস্তু উলিয়াব লাগিব। এইটো অলপ দীঘল হ'ব গণিতটো। এতিয়া আমাৰ প্ৰথমে আমি লিখি লওঁ কুৱেশ্যন নম্বৰ 3 আনসাৰ ইউ ৰাইট সলিউশন দেয়াৰ। বৃত্ত সম্পৰ্কীয় কালি বা বৃত্ত সম্বন্ধীয় কালিৰ ক্ষেত্ৰত দিয়া আছে, আমি এটা বস্তু ডাইৰেক্ট লিখি লওঁ। দিয়া আছে বা ইয়াত বা প্ৰশ্নমতে তো সোণালী ৰঙেৰে নিৰ্দেশ কৰা অঞ্চলটোৰ ব্যাস সেইটো আমাক দিছে। সোণালী ৰঙেৰে, এইটো বৰ দীঘল গণিত, ৰঙেৰে নিৰ্দেশ কৰা যিটো অঞ্চল সেই অঞ্চলটোৰ ব্যাস এই বস্তুটো আমাক দিছে। দিস ইকুয়াল টু কিমান দিছে 21 সেন্টিমিটার, অর্থাৎ গিভেন ডায়ামিটার অফ গোল ৰিজন ইজ অর এরিয়া ইজ 21 সেন্টিমিটার। ইংৰাজীত অলপ বুজু হয়, ফটকে কৈ দিব পাৰি। এতিয়া আমাৰ কি হ'ব, তেতিয়া আমি কি লিখিম দিয়াৰ ফৰ সেই কাৰণে বা এটেকে ৰেডিয়াস অফ গোল সার্কেল, অর্থাৎ সোণালী ৰঙেৰে দিয়া এটা কি হ'ব বৃত্তৰ ব্যাসাৰ্ধ সেই অঞ্চলটোৰ মানে কি হ'ব যেটো ব্যাসাৰ্ধ সেইটো কিমান হ'ব সোণালী ৰঙৰ, অৰ্থাৎ ৰেডিয়াস অফ গোল সার্কেল। এতিয়া সোণালী লিখি থাকোতে সময় যায় নহয় ন। সোণালী ৰঙেৰে বা ৰং দিয়া বৃত্তৰ ব্যাসাৰ্ধ, এতিয়া বৃত্তৰ ব্যাসাৰ্ধ প্ৰতিটো অঞ্চলৰ যেহেতু উলিয়াব লাগিব, গতিকে আমি লিখি দিওঁ। ইংৰাজীত ক'লে ৰেডিয়াস অফ গোল ৰিজন অৰ গোল সার্কেল, ইউ কেন সে এনেকৈ কৈ দিব পাৰা। দিস ইকুয়াল টু কিমান হ'ব দিছে 21/2, এইটো হ'ব সমান 10.5 হয়নে বাৰু। এই বস্তুটো আমি উলিয়াই ল'ব লাগে। সো ব্যাসাৰ্ধটো আমি জানো, এটাইতো যদি 2য়ে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কোনো এটা বস্তুৰ ব্যাসাৰ্ধটো অতি সহজে পাই যাওঁ হয়নে বাৰু। সেই বস্তুটো আমি জানিব লাগিব। এতিয়া আমাৰ দ্বিতীয়তে আহিলে এৰিয়া অফ গোল ৰিজন হলনে। এতিয়া এইটো কি পালো ৰেডিয়াস অফ গোল সার্কেল, ব্যাসাৰ্ধটো পাই গলো। এতিয়া এৰিয়া অফ গোল ৰিজন মানে কি সেই বস্তুটো আমাৰ আহি গল, অৰ্থাৎ সোণালী ৰঙেৰে নিৰ্দেশ কৰা বৃত্তৰ যেটো কালি সেইটো আমি লাগিব হলনে। এতিয়া আমাৰ হেতু কি হ'ব সোণালী ৰঙেৰে নিৰ্দেশ কৰা, ইয়াত লিখিব লাগিব সোণালী ৰঙেৰে নিৰ্দেশ কৰা বৃত্তটোৰ কালি হলে। সো দিস ইকুয়াল টু কি আমি ডাইৰেক্ট লিখি দিব পাৰো। দিস ইকুয়াল টু কি হ'ব পাই r স্কয়াৰ, yes pi r স্কয়াৰ। সো পাই মিন্স কিমান 22/7, এটা আমি গম পাওঁ বা কেতিয়াবা আমি প্ৰয়োজন সাপেক্ষে 3.14 বুলি ধৰি লওঁ ইনটু কিমান পালো এইটো r স্কয়াৰ, এইটো r ৰ ভ্যালুটো কিমান পাইছিলো ব্যাসাৰ্ধটো কিমান পাইছিল 10.5, তাক স্কয়াৰ কৰি দিব লাগে 10.5 হোল স্কয়াৰ হলনে বাৰু। এটো যদি আমি মিনিমাইজ কৰি দিওঁ তেতিয়াহ'লে কি পাম সেইটো ডাইৰেক্ট কৰি দিওঁ আমি। সো দিস ইকুয়াল টু কি হ'ব 22/7 ইনটু তুমি কৈ দিব পৰা এটো কি হ'ব দুটা যদি কৈ দিওঁ তোমাৰ 10.5 ইনটু 10.5 হ'ব। সো দিস ইকুয়াল টু ইউ উইল গেট 110.25 হ'ব। সো দিস ইকুয়াল টু 22/7 ইনটু 110.25 হলনে বাৰু। এইটো যদি আমি লোৱেষ্ট ফৰ্ম ডিভাইড কৰি দিওঁ তেতিয়াহ'লে আমি এইটো কৰিম, তোমালোকে কৰি চাবা। এফালে
346.5 cm square অর্থাৎ সেন্টিমিটার স্কয়ার তে এটা হলকে তোমালকে বুজি পাইছা নিশ্চয় এতিয়া আহু রেডিয়াস অফ রেড রিজিয়ন অর্থাৎ যেটো আমাৰ ৰঙা অঞ্চল আছিল ৰঙা অঞ্চলৰ যেটো ৰেডিয়াস হেতু কিমান হ'ব অৰ্থাৎ কি বুলি কম ব্যাসাৰ্ধ ৰঙা অঞ্চলৰ ব্যাসাৰ্ধ ৰঙা অঞ্চলৰ ব্যাসাৰ্ধ হলনে কি আহিলে ৰেডিয়াস ফৰ ৰেড ৰিজিয়ন তেনে মই এটো ইংৰাজীটো লিখি দিছো তোমালোক ৰেডিয়াস ফৰ ৰেড ৰিজিয়ন হলনে এটো কিমান আছে আমি হেতু চাও হেতু হ'ব কি আমি ডাইৰেক্ট কৈ দিছো ফলে কন্ডিশনত মানে প্ৰশ্নত এটো দিয়া আছে গতিকে তোমালোকে ডাইৰেক্ট লিখি দিব পাৰা প্ৰশ্নৰ পৰা পাও 10.5 plus 10.5 this equal to কিমান হ'ব 1 1 2 হলনে 0 0 0 0 then this one 10.5 10.5 0 1 2 point তে ডাইৰেক্টলি তোমালকে 21 লিখি দিব পাৰা হল এটো আমি প্ৰশ্নমতে পাই গলো তেতিয়ালে ইয়াৰ আমাৰ এৰিয়া অফ দা ৰিং এই অঞ্চলটোৰ এৰিয়াটো কি হ'ব হলনে এৰিয়া অফ দা ৰিং হলনে এই অঞ্চলটোৰ কালিটো কি হ'ব এৰিয়া অফ দা ৰিং হলনে ইয়াৰ কালিটো কি হ'ব আমি চাও ইয়াৰ কালিটো আমি ধৰি ললো পাই ক্যাপিটেল R স্কয়াৰ যেটো নেকি মই তোমালোক ফুটত ইতিমধ্যে কৈ আহিছো যে সৰুটুক আমি ৰেডিয়াসটো স্মল r বুলি ধৰিলো আৰু যেটো বাহি আছে হেতুক আমি ক্যাপিটেল R বুলি ধৰি ললো হলনে বাৰু ইয়াত আমি লিখি দিব পাৰো যত লিখি দিবা ইংৰাজীতে লিখি দিবা একো নাই r equal to radius of outer ring radius of outer ring হলনে বাৰু আৰু small r equal to কি লিখিবা radius of inner ring এই কথাটো কিন্তু খুব মন কৰিবলগীয়া হল তেতিয়ালে এই যেটো ৰঙা অঞ্চলৰ কালি এতেকে ৰঙা অঞ্চলৰ কালিটো কি হ'ব ৰঙা অঞ্চলৰ কালি that means area of red region তে কালিটো আমি ডাইৰেক্ট উলিয়াই দিব পাৰো এটো কি হ'ব হলনে এটো কেনেকে উলিয়াম এতিয়া এটো কি হ'ব 22/7 হল into 21 whole square এটো নিদিলো হয় ডাইৰেক্ট এটো ব্র্যাকেট দি দিলে হল minus 10.5 whole square তে এটো হ'ব ইয়াৰ কি হ'ব তোমাৰ এৰিয়াটো হল এনেকেও দি দিব পৰা একো দিগদাৰ নাই এটাল ব্র্যাকেট ইউজ কৰি দিব পৰা গতি এটাহত আমি কি কৰি দিব পাৰো এটো জাস্ট যদি আমি উলিয়াই দিও তেতিয়ালে কিমান হ'ব 22/7 এটো কনস্ট্যান্ট ৰাখি দিয়াছোন হলনে বাৰু তাৰ পিছত আহিলে কি into 21 whole square whole minus 22/7 into এই বস্তুটোৰ 10.5 হবনে বাৰু whole square হল ওকে এটা হলকে নিশ্চয় বুজিছা হল দুইটাৰ মানে কি হ'ব লাগিব আমি পাই মানটো উলিয়াই ললো হল ওকে এটো আমি যেহেতু এটো ইউজ কৰিছো গতিকে এটো আমি ইয়াতো ব্যৱহাৰ কৰিব লাগিব হল তাৰমানে এটোৱে দুইটাকে পূৰণ হৈ আছে কথাটো হল হেতুৱে সমকৈ গলে এটো আমি ডাইৰেক্টলি লিখি দিব পাৰো আমাৰ এটা যেতি আমি উলিয়াই দিম এটো 21 into 21 এটো 10.5 into 10.5 তেনেকে তুমি মিনিমাইজ কৰি লব পাৰা লঘিষ্ঠকে বা সহজ ভাবেও কৰি লব পাৰা কটাকটিৰ কাৰণে এটো ইকুৱেল টু আমি পালো কিমান 1386 minus 346.5 এটো ইতিমধ্যে আমি পাই আহিছো হল নেবাৰ এই বস্তুটো পাই আহিছো হল
সেই বস্তুটো আমি ইয়াৰ পৰা মাইনাস কৰি দিলে হৈ গৈছে যায় অৰ্থাৎ বিয়োগ কৰি দিলে আমাৰ গোটেই বস্তুটো ওলাই গৈছে যায় সো দিস ইকুৱেল টু কিমান হ'ব 1039.5 হলে সেন্টিমিটার স্কয়ার এতিয়া আমি আহো আমাৰ আৰু এটা বস্তু দিলে কি ব্লু ৰিজন অৰ্থাৎ নীলা অংশ এতিয়া ৰেডিয়াস অফ নীলা অংশৰ ব্যাসাৰ্ধ হলনে বাৰু অৰ্থাৎ ৰেডিয়াস অফ ব্লু ৰিজন হলনে বাৰু এইটো ক্ষেত্ৰত কি হ'ব আমাৰ ডাইৰেক্টলি আমাৰ ওলাই আছে দিস ইকুৱেল টু কি আমি ডাইৰেক্ট লিখি দিছো ইয়াতে এটো সমান ইফালে সমানত দিবা দি তোমালকে বস্তুটো যিকোনো এটাত দিবা না ইংলিশটোত না আসামিছত লিখিছা আসামিছত দিবা এটো ফোনতে দিবা সো দিস ইকুৱেল টু কি হ'ব তোমাৰ 21 plus 10.5 এটো নহবনে so this equal to what check here 21.0 like this you think then 10.5 5.13 31.5 হল নেভাৰ তে এটুই হ'ব ইয়াৰ কি ব্লু অংশটো অৰ্থাৎ যেটো নীলা অংশ সেই নীলা অংশটো আগুৰি থকা অংশটো অৰ্থাৎ তাৰ ৰেডিয়াসটো আহিব হল নেভাৰ এটো কন্ডিশন অৰ্থাৎ প্ৰশ্নত এই কথাটো দিয়া আছে হেকিতে বাই কন্ডিশন বা প্ৰশ্ন মতে বা প্ৰশ্নৰ পৰা বুলি তোমালকে লিখি দিব পাৰা এটাকে এৰিয়াটো কি হ'ব ইয়াত এৰিয়াটো আমি জানোই এৰিয়া ইয়াৰ যেটো কালি অৰ্থাৎ এৰিয়াটো কি হ'ব এৰিয়া অফ ৰিং টু কি হ'ব এই অংশটোৰ এৰিয়াটো কি হ'ব তেতিয়ালে দিস ইকুৱেল পাই r স্কয়াৰ মাইনাস r স্কয়াৰ capital R square এতিয়া আগৰ নিচিনাকে যত এই capital R টো কি হ'ব radius of outer ring আৰু small r টো হ'ব radius of inner ring হলনে হল যেটো ঘূৰণীয়া আকৃতি ধনুকাৰৰ লক্ষ্য বুলি এটো কৈছে গতিকে আমাৰ এটো ring হল ঘূৰণীয়া মানে ring আৰু হল দে এটো তোমালকে যত সেই কথাকিটা আগৰ দৰে লিখি দিবা এটা হলে কি ওকে এতিয়া এৰিয়া অফ ব্লু ৰিজন কি হ'ব এতিয়া যেটো নীলা অংশৰ কালি আমাৰ কালিটো কি হ'ব অৰ্থাৎ এৰিয়া অফ ব্লু ৰিজন এটো কি হ'ব এতিয়া এটো আমি সদায় জানো দিস ইকুৱেল টু কি 22/7 সূত্ৰটো প্ৰয়োগ কৰি দিয়া তেতিয়া হলে এটো কি হ'ব দুইটা পূৰণ হৈ থাকিব আমি এনেকে ডাইৰেক্ট লিখিলো 31.5 পপা চাই লবা 31.5 এটো যেহেতু আমি পাই আহিছো আৰু ইয়াত কি হ'ব স্কয়াৰ হল আৰু এটো আমি যেটো কমন লৈছো ইয়াত তোমালকে ডাইৰেক্ট 21 হোল স্কয়াৰ এনে ধৰণে লিখি দিলো হৈ যাব ওকে এতিয়া মই আগতে কৈছো এটো বহুত দীঘল গণিত হয় গতিকে এটো ধৈৰ্য ধৰিব লাগিব খুব ধৈৰ্য নধৰিলে কিন্তু এটো দিগদাৰ হৈ যাব সো দিস ইকুৱেল টু কি 22/7 into 31.5 whole square minus 22/7 into 21 whole square এই কথাটা আমি এনে ধৰণৰ লিখি দিব নোৱাৰনে একেটাই হ'ব এটো ডাইৰেক্ট লিখিলো যেটো এনেকে লিখিলো আমাৰ একেটাই হ'ব তে ইয়াৰ ভ্যালুটো আমি পাইছোগে এটো কৰি লবা ক্যালকুলেশনটো নিজে 3118.5 minus 1386 ইতিমধ্যে আমি এটো পাই আহিলো ইয়াৰ আগত গতিকে আমাৰ 1386 টো ইতিমধ্যে আমি প্ৰথমতে পাই আহিছো জাস্ট বহুৱাই দিলে হ'ব তে এটো সাবট্ৰেক্ট কৰি দিয়া কিমান পাবা অৰ্থাৎ ইয়াৰ পৰা এটো বিয়োগ কৰি দিয়াৰ লগে লগে কিমান হয় আমি চাওচোন এটো 3118.5 1386.0 এতিয়া 5 আহিলে পইণ্ট এটো 2 আহিলে এপিনে 11 3 হল তাৰ পিছত এপিনে 10 7 আহিলে আৰু এপিনে কি আহিব 1 এটো হ'ব তোমালকৰ ভ্যালুটো এটো সাবট্ৰেক্ট কৰি দিব লাগে বিয়োগ কৰি দিব লাগে তে দিস ইকুৱেল পালো আমি এটো সমানটো কিমান পালোগে বিয়োগ কৰাৰ পিছত 1732.5 আৰু ইটো ইউনিটটো কি আছে সেন্টিমিটাৰ স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ বুলি লিখিলে হ'ব এটা ইতিমধ্যে আমি
নীলা অংশৰ আগুৰি থকা অংশটো পাই গ'লো আমাৰ লাষ্ট অংশটো আছে কি আৰু এটা অংশ আছে কি কলা অংশ যেহেতু প্ৰশ্নটো দিছিলে এইটো কলা অংশ এতিয়া আমি কলা অংশ আকৌ বগা অংশও আছেগে যদি কলা অংশটো আমি পামগে এতিয়া তিনটা হৈ গ'ল এতিয়া চতুৰ্থ নম্বৰটোলৈ আহিছো এই চতুৰ্থ নম্বৰটোত আমি কি পাম চাম এতিয়া আহো কলা অংশ এতিয়া কলা অংশৰ যেটো ব্যাসাৰ্ধ হলনে বাৰু that means radius of blue not black region হলনে this equal আমি কি লিখি দিব ডাইৰেক্ট তোমালকে লিখি দিবা 31.5 plus 10.5 ডাইৰেক্টলি ওলাই আছে এটো সমান লিখি দিবা আৰু কিমান হ'ব 500 then 42 that means you can write 42 এটা প্ৰশ্ন মতে এটো আমাৰ দিয়া আছে গতি এৰিয়া অফ দা ৰিং কি হ'ব এটাকে এৰিয়া অফ দা ৰিং এটা মানে যেটো আমাৰ ঘূৰণীয়া অংশটোৰ যেটো কালি এটো ঘূৰণীয়া অংশৰ কালি বুলি লিখিব লাগে অসমীয়াত ঘূৰণীয়া অংশৰ কালিটো কি হ'ব গতি ঘূৰণীয়া অংশৰ কালিটো তোমালকে ডাইৰেক্ট লিখি দিয়া পাই ইনটু কি হ'ব r স্কয়াৰ মাইনাস স্মল r স্কয়াৰ হলনে বাৰু ইয়াত তোমালকে লিখিবা যত capital R equal to radius of outer ring হলনে আৰু small r equal to radius of inner ring অৰ্থাৎ ভিতৰৰ যেটো ঘূৰণীয়া অংশৰ যেটো ৰেডিয়াস ব্যাসাৰ্ধ হেতু হল স্মল r আৰু বাহিৰৰ যেটো ঘূৰণীয়া অংশৰ ব্যাসাৰ্ধ হেতু হল কেপিটেল R এই কথাটো তোমালকে লিখি দিবা তেতিয়াহলে আমাৰ লাগে এৰিয়া অফ ব্ল্যাক ৰিজন অৰ্থাৎ কলা অংশৰ কালি এৰিয়া অফ ব্ল্যাক ৰিজন আমাক কলা অংশৰ কালিটো উলিয়াব লাগে এটো কি হ'ব 22/7 এটো আহি আছে ডাইৰেক্ট আগৰ নিচিনাকে কৈ দিয়া ইনটু 42 হোল স্কয়াৰ এটো ওপৰত পাই আইছো আমি খিনি গতিকে এটো পাই আইছো এটো ইয়াত বহুৱাই দিলে হৈ গল তাৰপিছত ইটো এভাৰেজটো পালো কিমান 31.5 নট এভাৰেজ আগৰটো কৰিব লাগে স্কয়াৰ হল এটো হৈ গল এতিয়া এই বস্তুটোকে আমি কি কৰি দিব পাৰো আগৰ নিচিনাকে কৰি দি পেলাই মানে 22/7 ইনটু কি হ'ব ইনটু 42 হোল স্কয়াৰ মাইনাস 22/7 ইনটু 31.5 হোল স্কয়াৰ এটো হ'ব এতিয়া এটুক যদি আমি কৰি দিও লাষ্টত আমাৰ ভ্যালুটো পাম 55 এটোৰ ভ্যালুটো আহিব এটো কৰি চাবা তোমালকে 5544 অৰ্থাৎ 5544 পালো মাইনাস 3118.5 এটো আগত পাই আহিছো সো দিস ইকুয়াল টু কিমান এটা সাবট্ৰেক্ট কৰি দিয়া 2425.5 cm স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাৰ লাষ্ট পাৰ্টটো আছে বগা অংশ গতিকে হোয়াইট পাৰ্টটো আমি চাও ৰেডিয়াস অফ হোয়াইট ৰিজন অৰ্থাৎ বগা অংশৰ ব্যাসাৰ্ধ ৰেডিয়াস অফ হোয়াইট ৰিজন এটো কিমান দি আছে আমি উলিয়াই দিব পাৰো 42 plus 10.5 তে 42 plus 10.5 is equal to what 52.5 হলনে বাৰু এটো হল বগা অংশৰ যেটো ৰেডিয়াস এটা কন্ডিশন এজ পার কোয়েশ্চন প্রশ্ন মতে ইয়াত প্রশ্ন ইতিমধ্যে দিয়া আছে গতিকে তোমালকে জাস্ট কৈ দিবই পাৰা এটো এতিয়া আমাৰ আগৰ দৰে এৰিয়া অফ ৰিং অৰ্থাৎ ঘূৰণীয়া অংশৰ therefore area of ring ঘূৰণীয়া অংশৰ যেটো কালি এটো অসমীয়া লিখিলে ঘূৰণীয়া অংশৰ কালি বুলি লিখি দিবা this equal to কি হ'ব pi into capital R square minus small r square এই সূত্ৰটো কিন্তু খুব মনত ৰাখিব লাগিব বি কেয়াৰফুল কেতিয়াও পাহৰি নাযাবা হল এতিয়া ইয়াতো একেটাই ক্যাপিটাল R টো কি হ'ব ৰেডিয়াস অফ আউটাৰ ৰিং অৰ্থাৎ ঘূৰণীয়া অংশৰ বহি অংশৰ যেটো ব্যাসাৰ্ধ হেতু হল ক্যাপিটাল R আৰু যেটো অন্তৰ ভিতৰ অংশৰ যেটো ব্যাসাৰ্ধ হেতু হ'ব স্মল r গতিকে আমি উলিয়াব লাগে কি এৰিয়া অফ ব্ল্যাক ৰিজন গতিকে আমি কলা অংশৰ কালি লিখি দিয়া কলা অংশৰ কালি হ'ব
সমান কিমান হ'ব এটো 22 বাই পাই ভ্যালুটো কিমান হ'ব 22/7 আৰু এটো আমি ডাইৰেক্ট বহুৱাই দিম এটো কি পালো 52.5 আগত আমি পাইছিল না 52.5 ইয়াত লিখি দিয়া 52.5 হোল নেভাৰ 52.5 হোল স্কয়াৰ স্কয়াৰটো আছে নহয় এটো ইয়াত লিখি দিয়া মাইনাস স্মল r টো কিমান পাইছিল আমি স্মল r টো 42 yes 42 হোল স্কয়াৰ এটো আমি পাই গলো এতিয়া আগৰ দৰে কৰি দিলে হ'ব এই বস্তুটো উলিয়াইলতে ডাঙৰ কথা এতিয়া এটো পূৰণ কৰি দিয়া দুইটা 7 into মানে 22/7 into 52.5 whole square minus 22/7 into 42 whole square এটা নহয় জানো হৈ গল এটা ইমান টান নহয় দেখাত অলপ টান লাগে কিন্তু ক্যালকুলেশনটো অকমান গন্ডগোল হয় গতিকে বি কেয়ারফুল অতি সাবধান হবা এটো কি হ'ব তো যেতিয়া আমি আঁতৰাই দে ডাইৰেক্ট কৈ দিছো এটো 8,86625 662.5 হ'ব 5 যেটো পইণ্টটো আছে নহয় ইয়াত তো 0.5 minus 5544 so this equal to what subtract কৰি দিয়া এটো কিমান হ'ব ইকুৱেল টু 1.5 to আহি গল so 0.5 এটা subtract কৰাচোন কিমান হ'ব 8 আহিল 1 and 3 আৰু সেন্টিমিটাৰ ইউনিটটো কিমান হ'ব সেন্টিমিটাৰ স্কয়াৰ হলনেবৰ সেন্টিমিটাৰ স্কয়াৰ তোমালকে ইউনিটটো লিখি দিবা যদি আমি প্ৰতিটো অংশৰ যেহেতু তোমাক কৈছিলে কি যে ৰং দিয়া অঞ্চলৰ প্ৰত্যেকৰে কালি নিৰ্ণয় কৰা গতিকে আমি প্ৰতিটো অংশৰ কালি ইতিমধ্যে নিৰ্ণয় কৰিলো এটি এইটোই হল তোমালকৰ উত্তৰ কোবনাৰি এই প্ৰশ্নটো তোমালকৰ পৰীক্ষাত দিও দিব পাৰে সেই কাৰণে সাবধান গতিকে যদি এইটোতে 4 বা 5 মাৰ্কস দি দিয়ে টোটাল মাৰ্কস আছে 6 এটো as per your latest syllabus গতিকে 4 বা 5 মাৰ্কস দি দিলে তোমালকৰ এটা হয়তো ওএমআৰ ত আহিব পাৰে অবজেক্টিভ কোৱেশ্যনত বা 2 নম্বৰীয়া এটাও গুছি হ'ব পাৰে গতিকে বি কেয়াৰফুল